OST no arrest. OST no arrest. জনজাতি মর্যাদা পাবই লাগিব। জনজাতি মর্যাদা পাবই লাগিব। We want justice. কাৰ্যসূচীৰ উদ্দেশ্য হ'ল আমি আদিবাসী চেঙেল অভিযান সমগ্ৰ ভাৰততে বিশেষকৈ 5খন ৰাজ্যত বিহাৰ, বেংগল, উৰিষ্যা, ঝাৰখণ্ড আৰু অসমত প্ৰতিটো ব্লকৰ পৰা আমি ব্লকৰ অফিচাৰৰ জৰিয়তে আমি ৰাষ্ট্ৰপতিলৈ 5 দফীয়া স্মাৰকপত্ৰ আমি প্ৰেৰণ কৰোঁ যে আমাৰ দাবীসমূহ হৈছে যে আমি অসমত থকা আদিবাসীসকল বৰ্তমানলৈকে জনজাতিৰ মৰ্যাদা আমি পোৱা নাই আৰু অসমৰ লগতে ভাৰতবৰ্ষৰ আন্দামান নিকোবৰ থকা সাঁওতাল আদিবাসীৰ লগতে উৰামুণ্ডা গোৱালপাৰীয়াবিলাক তেওঁলোকে বৰ্তমান জনজাতিৰ মৰ্যাদা পোৱা নাই। সেইকাৰণে আমি দাবী জনাওঁ যে ভাৰতৰ ৰাষ্ট্ৰপতি মহামহিম দ্ৰৌপদী মুৰ্মুৱে যাতে অসমত থকা আদিবাসীসকল অনুসূচিত জনজাতি মৰ্যাদা প্ৰদান কৰে তথা অসমৰ গৃহ বিভাগত থকা অসমৰ দপ্তৰ মন্ত্ৰী মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা তেখেতে যাতে অসমত থকা আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰে লগতে ভাৰতবৰ্ষৰ আন্দামান নিকোবৰ থকা আদিবাসীসকল তেওঁলোকে জনজাতিৰ মৰ্যাদা পাব লাগে। আমি দাবী জনাওঁ যে ভাৰতবৰ্ষৰ আদিবাসীসকল প্ৰকৃতত আদিবাসীসকল হিন্দু ধৰ্ম নকৰে, তেওঁলোকৰ নিজস্ব ভাষা কলা কৃষ্টি নিজৰ আছে। সেই হেতুকে আমি দাবী জনাওঁ যে ভাৰতৰ ৰাষ্ট্ৰপতিতে আমি দাবী জনাওঁ যে আমি প্ৰাকৃতিক পূজক হয়, আদিবাসীসকল প্ৰাকৃতিক পূজক হয়। সেই হিচাপে আমি ভাৰতবৰ্ষত আদিবাসীসকল আমি আদিবাসী চেঙেল অভিযানৰ পৰা যে চানা ধৰ্মকোড আমি পাব লাগে আৰু চানা ধৰ্মকোড হোৱাৰ পিছতহে আমি আদিবাসী ভাৰতবৰ্ষত বাচি থাকিব পাৰে। লগতে আমাৰ 3 নম্বৰ দফাত আছে আজি আমি তামোলপুৰ ডেভেলপমেণ্ট ব্লকৰ অফিচাৰৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ আমি স্মাৰকপত্ৰ আমি 5 দফীয়া আমি মেমৰেণ্ডাম আমি পঠাম। পৰৱৰ্তী চৰকাৰে যদি গুৰুত্ব নিদিয়ে তেনেহ'লে আমি পৰৱৰ্তী পৰ্যায়ত ইয়াতকৈ আমি গণতান্ত্ৰিকভাৱে বিভিন্ন আমি কাৰ্যসূচী আমি হাতত ল'ম। ইয়াৰ আজি যিমান আমি আহিছোঁ ইয়াতকৈ আমি হাজাৰ হাজাৰ মানুহ অসমৰ পৰা হাজাৰ হাজাৰ মানুহ আমি আন্দোলনৰ কাৰণে আমাৰ যিহেতু অসমত আমি জনজাতিৰ মৰ্যাদা আমি পোৱা নাই আৰু আন্দামান নিকোবৰ জনজাতিৰ মৰ্যাদা আমি পোৱা নাই, লগতে চানা ধৰ্মকোড আমি পোৱা নাই আৰু যিটো ট্ৰাইবেল তেওঁলোকৰ যাতে তাতে ট্ৰাইবেল হিচাপে যিখিনি ভাৰতবৰ্ষৰ পৰা আমি সুবিধা সংবিধানত যিটো আছে ভাৰতবৰ্ষৰ সেই সুবিধাখিনি তেওঁলোকে সক্ৰিয়ভাৱে তেওঁলোকে পাব লাগে।